'Cause if we just smile, we can forget all of our troubles for a while. We can just live inside this moment. You and I get through the darkness, knowing we'll find the light. If we just তো হাই হেল্ল' গাইছ নমস্কাৰ কি খবৰ আপোনালোক সকলোৱে ভালে আছে মোৰ খবৰ ভাল আৰু আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো আজি নতুন আজি ব্লগটো মানে সকলোৱে থাম্বনেইলখন দেখি গম পাইছে মানে কিহৰ ওপৰত মানে টপিকত আজি ভিডিঅ'টো বনাব গৈছোঁ তো একদম পূৰা লাষ্টলৈকে চোৱা ভিডিঅ'টো কেনেকুৱা নহয় নাজানো কিন্তু চাই থকা আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো মাৰি দিয়া বেয়া লাগিলেও লাইক কৰি দিয়া ভাল লাগিলেও লাইক কৰিবা আৰু শ্বেয়াৰ এটা কৰি দিবা মোৰ কাৰণে তো আজি ভিডিঅ'টো মানে চাই থাকা তো গাইজ মানে কেইমাহ আগত মই ইনষ্টাগ্ৰামত এটা মানে হেৰি কৰিছিলোঁ কি বুলি কয় কুৱেশ্যন এটা সুধিবলৈ কৈছোঁ চবকে তো তাতকৈ চবতকৈ বেছি মানে কুৱেশ্যন এটা সুধিলে সকলোৱে মানে সকলোৱে সুধিছে মানে কুৱেশ্যনটো হৈছে তুমি ফাৰ্ষ্ট ভিডিঅ' বনাওঁতে তোমাৰ এখন চাইকেল আছে চাইকেলখন কি হ'ল চবৰ সেইটো কুৱেশ্যন তো সেই কুৱেশ্যনটো আজি এনচাৰ দিবলৈ গৈ পিনি গেলাপুখুৰীলৈ যাওঁ গেলাপুখুৰীত মানে চাইকেলখন ৰিভিল কৰি দেখাম এতিয়া বৰ্তমান মই চাইকেলখনৰ ওচৰত বহি আছোঁ কিন্তু গেলাপুখুৰীতে দেখাম তো বলক তেন্তে আমি গৈ থাকোঁ নে কি কয় তো ভিডিঅ'টো কেনেকুৱা লাগে নাজানো কিন্তু ডাইৰেক্ট গেলাপুখুৰী পিনে যাওঁ নে গৈ থাকোঁ বলক আৰু Cause if we just smile, we can forget all of our troubles for a while. We can just live inside this moment. You and I get through the darkness, knowing we'll find the light. If we just smile, if we just smile. আৰু গাইজ ফাইনেলি গেলাপুখুৰী চাইডে আহি পাই Maybe we focus on the future. No use in living in the past. Try to remember that the bad times never মানে য'ত দেখাব লাগে আপোনাৰ ৰিভিলটো মানে বলক আৰু কি কওঁ ন বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো নে কি কয় ৰ'ব পামগৈ আৰু বেছি নাই পালোহি আৰু বৰ্তমান আগত ভাল জেগা এডোখৰত ৰখাই ল'ম তাত দেখাওঁ কাহিনীটো কম মানে কাহানী মানে কি হৈছিলে আচলতে এইখনৰ বলক আৰু গাইজ বৰ্তমান আহি পাই গ'লোঁ আৰু এতিয়া অকল আপোনালোকক দেখাই দিওঁ মানে কি মানে দেখাবলৈ আনিছিলোঁ আৰু কি কথা আছে চব দেখাই দিম আৰু মানে আচলতে ক'ব গ'লে আমি প্ৰথমতে থকা ককাতুলি পিনে থকা আছিলোঁ তো এতিয়া বৰ্তমান সেই জেগাডোখৰ বদলোৱা হ'ল আৰু এতিয়া লাই পুলিচ তো এতিয়া মানে দেখাই দিওঁ আৰু নে কি কয় ঠিক আছে ৰ'ব দেখাব লৈছোঁ 3, 2, 1 go তো গাইজ এইখন হয় সেইখন চাইকেল চাওক পূৰা এক্সচেঞ্জ লাগিছে নাই মানে এক্সচেঞ্জ মানে একদম পূৰা বদলোৱা হৈছে নাই এখন সেইটো কওক সেইখন আছিলে যোনখন মই মানে এটা সময়ত এৰি দিছিলোঁ মানে মেইন কথা চাইকেলখন মই কেলৈ এৰিছিলোঁ মানে চাইকেলত বনোৱা ব্লগ কোনো নাচায় বৰটা সেইকাৰণে মই মানে আধাকৈ এৰিয়ে দিছিলোঁ আৰু মেইন কথা এতিয়া মানে কেলৈ মানে আকৌ ষ্টাৰ্ট কৰিছোঁ সকলোৱে মানে কমেণ্টটো কৰি দিছিলা ন সেইকাৰণে মই দেখাবলৈ কাৰণে মানে ল'লোঁ আৰু আচলতে চাইকেলত বনোৱা ব্লগবিলাক আচলতে কোনো নাচায় মানে চোৱা মানুহ ইমান এটা নাই কেলৈ কি এইবিলাক কোনেনো চাই থাকে ইমান এটা ছাপোৰ্ট নাহে সেইকাৰণে মই মানে এৰি দিছিলোঁ এটা সময়ত কি বাদ দে কোনে এখন বনাই থাকে আপোনালোকে কোৱা কাৰণে আজি এখন দেখালোঁ কিন্তু মই এখন ইমান এটা নবনাওঁ কিন্তু মাজে সময় উলিয়াম মানে আৰু ব্লগত কিন্তু ইমান এটা উলিয়াব নাই তো কমেণ্ট আহিলে উলিয়াব লাগিব আৰু নে কি কয় আৰু কি কওঁ ভিউটো কেনেকুৱা লাগিছে কওক বাগানৰ চাইডে মানে আহি ৰ'দটো হেভি দিছে কিন্তু এই ৰ'দটো লুকা ৰ'দটো দি বেয়া কৰি দিছে মানে দেই কেনেকুৱা লাগিছে মানে এইটো চাইডে আহি কিন্তু লগৰ এটাও নাই ন মই অকলে আছোঁ নহ'লে মই ফটো মাৰিব ক'ব পাৰিছিলোঁ সদায় ভাল হ'ব লগৰকেইটা নাথাকে বহুত দুখ লাগে মানে সঁচাকৈ নহ'লে ফটো মাৰিব ক'ব পাৰিছিলোঁ দেই কৃষ্ণ চাইকেলখন কি এক্সচেঞ্জ কৰা গ'ল কৈ দিছোঁ মানে মেইন বস্তু বেয়া হৈছিলে এই মেইন মালডালে বেয়া খতম হৈ গৈছিলে মানে এই বস্তুটো মানে কিয় বেয়া হৈ গৈছিলে মই খুব উলি মাৰিব নাজানো এইটো বস্তু ঘাটটো বেয়া হৈ গ'ল তাৰপিছত এইটো মোৰ চাইকেলৰ নহয় এইটো বেলেগ চাইকেলত লগাই দিলোঁ মেইন বস্তুটোৱে বেলেগ চাইকেলত লগাই দিলোঁ গোটেই চাইকেলখন এক্সচেঞ্জ কৰা হৈ গ'ল মানে গোটেইখন আৰু পেডেল চাইডেল বদলালোঁ এইফালে লাইট দুটা চকাতে লাইট লগাই দিলোঁ চিটটো বদলাই দিলোঁ আৰু চেইন কভাৰ বদলালোঁ ঘণ্টিটো ইটোক দি ইখন চাইকেলত থৈ দিলোঁ এইটো পুৰণা ঘণ্টি এটা ল'লোঁ আৰু এইটো ভাঙি গৈছিলে উলি মাৰি আকৌ এইটো এটা লগালোঁ টায়াৰকেইটা নতুনেই আছিলে কিন্তু আকৌ পুৰণা হৈ গ'ল
মানে বৰ বেছি ফকতীয়া আমি কৰি থাকোঁ ন, সেইকাৰণে মানে বেয়া হৈ গ'ল। চাইকেল নহ'লে এখন পূৰা ভালেই আছিলে, তো সেইকাৰণে বেয়া হৈ গ'ল আৰু একেবাৰে খতম ধ্বংস। আৰু লগটো বদলাই দিলোঁ, লগ এইটো থৈ দিলোঁ। কেলৈ সকলো কওঁ এনেকুৱা চাবি হ'লে কেতিয়াও চাইকেলত লগ নথব, কেলৈ এনেকুৱা চাবিত চব চাইকেলৰ লগ খোল খাই যায়, এই চাইডত থকাবিলাক দেই। এনেকুৱা চাইকেলত থ'লে আপোনাৰ নুখোলে, এনেকৈ টানিলেও নাহে। সেইটোৱে কথা। তো আজি দেখাই দিলোঁ, আৰু ক'তনো যাব পাৰোঁ, কি কৰিব পাৰোঁ দেখাই আছোঁ আৰু বৰ্তমান। তো চাওক, এটা শ্বৰ্ট ভিডিঅ' মানে ৰিভিল হেৰি কৰে দি দিওঁ, নে কি কয়। আৰু গাইছ এইফালে পৰা বৰ্তমান ওলাই দিওঁ, বেছি দেৰি নকৰোঁ আৰু, নে কি কয়, বেছি দেৰি কৰিলেও বেয়া লাগিব। তো বৰ্তমান ওলাই দিওঁ আৰু বেলেগ ফালে অকণমান ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰোঁ, নে কি কয় গাইছ। নিজৰ কৰাৰ সপোনে প্ৰেমৰ দি থক নুবুজা। এই চাইডে অকণমান ৰখিছোঁ, মানে ভয় লাগিছে ন অকণমান, সেইকাৰণে ৰখি দিছোঁ এইফালে। বিচাৰি পাম বনাব লাগিব নাম, বনাব লাগিব নাম, বনাব লাগিব নাম, মই বনাব লাগিব নাম। আৰু গাইজ এতিয়া আছোঁ বাৰু আগৰ জেগাডোখৰত, পকাতলি জেগাডোখৰ চিনি পাইছে নাজানো। পুৰণা ছাবস্ক্ৰাইবাৰখিনি চিনি পাইছে, নতুনখিনিয়ে চিনি নাই পোৱা। If we just smile, we can forget all of our troubles for a while. We can just live inside this moment. You and I get through the darkness, knowing we'll find the light. If we just smile, if we just smile. চাইকেলখন বদলাই এখন ল'লোঁ, চাইকেলখন বিক্ৰী কৰিলোঁ, এতিয়া এখন গ্লামাৰখন ল'লোঁ আৰু এখন। আৰু এইফালে ছাৰ ৰখি আছে। ছাৰ কিবা এটা কৈ দিয়ক। একো নকওঁ এই কিবা এটা কৈ দিয়ক ছাৰ। এখন আছে বাৰু, এখন ল'লোঁ আৰু আজি, এখন লৈ যাম এতিয়া। ঐ চাবি ক'ত, চাবি দে। চাইকেল ছাৰ্ভিচিং কৰা এখন মোৰ আৰু এখন এতিয়া আজিৰ পৰা এখন চলাম আৰু কাইলৈ পৰহিলৈ সেইখন মোৰ আৰু এতিয়া। গাইজ চাৰ্জাৰ কি য়েছ ব্ৰ, কিবা এটা কৈ দিয়া দাদা। ভাল চাৰ্জাৰডাল দিয়ক, চাৰ্জাৰ বেয়া হৈ গৈছে পূৰা। এইটো ব্লগ লগ নাই একদম। আমাৰ ল'ৰাটো কিবা ছাবস্ক্ৰাইব কৰি দিব একদম, মানে আইফোন লোৱাত কেনে বেলেগ কিবা লৈ ল'ব আৰু কেমেৰা এটা আইফোন যদি 70,000-80,000 টকা দি কিনে এটা 20,000 টকাৰ সেইটোততো মই তোমাক 1 বছৰলৈকে ৱাৰেণ্টি ব্ৰইলাৰ লৈ আছোঁ ছাৰৰ লগত আমাৰ এইবিলাক অকণ মুখখন ধুৱাই দিয়ে। ইমান ধুনীয়া ল'ৰাটো মুখখন ধুৱাবলৈ বহুত ধুনীয়া ল'ৰা, চেহেৰাটো দেখাবলৈ বেয়া পায়। হ'ব অফ কৰিলোঁ আৰু গাইজ মাংস লৈ আহিলোঁ বৰ্তমান। এতিয়া বৰ্তমান মুখ চুখ ধুলোঁ বাৰু, মাংস লৈ আহিলোঁ, এতিয়া মাক দিব লাগে। তো দি লওঁ, নে কি কয় মোৰ বন্ধুসকল, হয় নাই? ৰ'ব এই জাৰটো লৈ লওঁ, মানে পানী ভৰাইছিলোঁ দেই। বেলেগ ভুল বুলি নুবুজিব আৰু, পানী মানে ক'লে আপোনালোকে বেলেগহে বুজে আকৌ। তো এইটো ৰ'ব দেই, এক ছেকেণ্ড অকল এক ছেকেণ্ড দে থৈ আৰু এইবিলাক। মা দিছ ফৰ ইয়ৰ মাংস। আৰু গাইজ বৰ্তমান মই ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া বৰ্তমান মানে মই এনেকৈ আছোঁ আৰু এতিয়া কাপোৰ চাপোৰ খুলিবই পৰা নাই। মানে মায়ে এইফালে চাউল যাইছে। মা কি কৰি আছা? চাউল যাইছে আৰু তোমাৰ পঢ়া শুনা নাই দাঁতকিয়া ওলাই আজিকালি গাইজ জানে নাই? স্কুলত গৈ ল'ৰা মায়ে যদি স্কুলত কোনোবাই দেখি পায় গোবিন্দপুৰত, ইয়াক ঠিকছে পিটিব। মানে মই কৈছোঁ পিটিব একদম ঠিকছে, একদম ফাইটিং। মানে মোতকৈ হেভি, মই ক্লাছ
1ৰ পৰা ক্লাছ 7লৈকে ফাইট লগা নাই, কিন্তু ক্লাছ 8ত লাগিছিলোঁ, লাষ্ট ক্লাছ 8ত। তাৰপিছৰ পৰা লগাই নাই, তাৰমানে এতিয়া লাগিম বাৰু, ইমান এটা নহয়। আৰু গাইজ পোৱালি খাই মেগী বনাই দিওঁ পটাপট, আৰু আপোনালোকেও চাই থাকক নে কি কয়। কেনেকুৱা লাগিছে আৰু গাইজ মেগী বৰ্তমান বনালোঁ, নিজলৈ লৈছোঁ। এইফালে খালে, এইফালে ল'লে, নিজলৈ নাই। আৰু গাইজ মাংসখিনি যে লৈ আহিছিলোঁ অকণমান মানে ডাঙৰ হৈ গ'ল, সেইকাৰণে দেউতাই অলপমান কাটি আছে। এইফালে কি কাটিছা? এইফালে অলপমান কাটি দিছে আৰু অকণমান বেছি ডাঙৰ লৈ আহিলোঁ মানে কাটি আছে। এইফালে কেনেকুৱা লাগিছে মানে বৰ্তমান গান এটা এডিট কৰি আছিলোঁ, মানে মিউজিকটো অকণমান মিলাই আছিলোঁ আৰু মিউজিকবিলাক চাই আছিলোঁ তো মিউজিক চোৱা হৈ গ'ল। আৰু মায়ে এইফালে ধুনীয়াকৈ মাংসখিনি বনাই আছোঁ, তো চাই আহোঁগৈ নে কি কয়। ৰ'ব দেখাই আছোঁ। অ' মা সেয়া বনাই ৰাখা, সেই পিঁয়াজ দিছেহে, সেইখিনি মাংস বনাইছা, জলকীয়া এইবিলাক বনাই আছে আৰু ধুনীয়াকৈ আজি খাব পাম মানে ন মাংস। গাইজ মাংসখিনি হৈ গ'ল বৰ্তমান, এতিয়া চাই লওঁ কেনেকুৱা হৈছেনো। ভোক লাগিছে মানে, মাংসখিনি বৰ্তমান চাই লওঁ আৰু দেই। অহ' হেভি বনাইছে দেই এইখিনি মাংস, একদম এতিয়া খাব লাগে এপিচ। আৰু গাইজ এইখিনি হৈছে ব্ৰইলাৰ মাংস, এইটো হৈছে জলকীয়া, এইটো হৈছে ভাত। তো বৰ্তমান খাই লওঁ, তাৰপিছত মানে কিনো ক'ম আৰু, ভিডিঅ'টো এতিয়ানো কিমান দীঘল কৰিম। বৰ্তমান আপোনালোকৰ 9টা বাজিলেই। তো আজি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, তো আজিলৈ গুড বাই। আৰু নতুন ভিডিঅ' আহি আছে ভাল আৰু একদম পূৰা চাই থাকিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো মাৰিব। তো আজিলৈ বাই, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ।